আজি 1 আগষ্ট মোৰ জন্মদিন মা তোলে বৰকৈ মনত পৰিছে তই মোক এৰি যাব 2 বছৰে হ'ল মৃত্যু হোৱা ঠাইতো হাজাৰটা আছে কিন্তু জন্ম হ'বলৈ কেৱল মাহে আছে পোৱা নোপোৱা হিচাপৰ সুৰঙাই দি কোনোমতে এটা বৰ্ষ সম্পূৰ্ণ কৰি আজি নতুন বৰ্ষৰ দুৱাৰদলিত মই ভৰি দিছোহি জীৱনটোৰ কিমান যে বিচিত্ৰ নহয়নে বাৰু ভিন্ন সময় ভিন্ন পৰিৱেশ আৰু কিছু ভিন্ন অভিজ্ঞতা অভিন্ন মাথো শৰীৰটোহে যোৱা বৰ্ষত জীৱনে বহুখিনি শিকালে বহুখিনি কঢ়িয়াই দিলে আৰু বহুখিনি দানো কৰিলে হেৰাই যোৱাখিনিক লৈ দুখ বেজাৰ কৰিব এৰিছো তাক সলনি কৰিছো সফল হ'ব পৰা মানসিক শক্তি লৈ যিয়ে অনাগত দিনত সাহস হৈ থিয় দিব পাৰে মোৰ সন্মুখত জন্মদিনত নিজক লৈ কামনা কৰিছো হাঁহি থাকিম সুখী হৈ থাকিম সফলতাৰ দিশত নিজৰ দেউকা মেলি দিম অতীতৰ অভিজ্ঞতাক অস্ত্ৰ হিচাপে লৈ বিনান্দিধাই জাপ দিম জীৱনৰ যুদ্ধখনত লক্ষ্য মাথোতো টোপাল সেউজীয়া আৰু সতেজ অস্ত্ৰ আজি মোৰ জন্মদিন উপলক্ষে মোৰ মাক আৰু দেউতাক স্মৰণ কৰি 6 মাইল স্থিত আমাৰ ঘৰ নামৰ বৃদ্ধাশ্ৰম এখনত আহি মোৰ মাতৃতুল্য ককা আইতা কেইগৰাকীৰ সৈতে দিনটো পাৰ কৰোঁ মা তোক আজি বৰকৈ মিছ কৰিছোঁ য'তে আছ তাৰ পৰাই আমাক আশীৰ্বাদ দিবি যদি আকৌ কেতিয়াবা জন্ম লওঁ তোৰ গৰ্ভতে ল'ব বিচাৰিম মা য'তে আছ কুশলে থাকিবি আৰু আজি এই দিনটোৰ বিশেষভাৱে সহায় কৰা আমাৰ ঘৰ বৃদ্ধাশ্ৰমখনৰ স্বত্বাধিকাৰী যুগপ্ৰতা বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ লগত সংগ দিছে মোৰ ভাতৃস্বৰূপ সাংবাদিক পৱন নীল কাশ্যপ আৰু চিৰঞ্জীৱ আৰু লগতে মোৰ বন্ধুবৰ্গ শেষত আজি এই বিশেষ দিনটোৰ আপোনালোকৰ পৰা বিচাৰিছোঁ এজলকা আশীৰ্বাদ আৰু হিয়া ভৰা শুভকামনা শেষত আজি এই বিশেষ দিনটোৰ আপোনালোকৰ পৰা বিচাৰিছোঁ এজলকা আশীৰ্বাদ আৰু হিয়া ভৰা শুভকামনা